So hey guys, good morning আৰু সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅলৈ আশা কৰো সকলোৱে ভালে আছে আৰু ভালে থাকক আমি যাবলৈ ওলাইছো আৰু টাইটেল আৰু থাম্বনেল দেখি তো গম পালে চাগে আপোনালোকে ক'ত যাব ওলাইছো তো টাইটেল আৰু থাম্বনেলটো চালে নহব ভিডিঅটো চাব লাগিব হেকলগে তো ভিডিঅটো হেকলগে চাব আৰু কমেন্ট কৰি জনাব কেনেকা পালে তো আমি তো যাব ওলাইছো আমাৰ গাড়ী আহি গল তো দেৰি হৈছে দৌৰা দৌৰিকে গৈছো এতিয়া তো চাই থাকিব ভিডিঅটো আগলৈকে দেই আমি যাব ওলাইছো এতিয়া এই ঢেৰ পাৰ্টি আছে আমাৰ এইবিলাক মা বুনুৱে বলে উঠিব বলে ভিডিঅত এটা আমাৰ হিৰো একটা উঠিম ওই গুড আমি দুজনে ডিকিতে উঠি যাও ওপৰ দেবা ওপৰ উঠি বলে হাৱা খাই খাই যাম গুড চলো Hey guys, এতিয়া টাইম হৈ গ'ল 6টা ৰাতিপুৱা 6টা বাজিলে প্ৰায় আমাৰ অকণমান দেৰি হ'ল আৰু অলপ সোনকালে ওলাব লাগিছিলে বাৰু যি হওক এয়া আমাৰ প্ৰথম এক্সপিৰিয়েঞ্চ আমি ইয়াৰ আগতে চেৰাপুঞ্জীলৈ যোৱা নাছিলোঁ তো এবাৰ গৈ আছোঁ প্ৰথম একো বিশেষ আইডিয়াটো নাই তো যিখিনি আমি চাম তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু আজি ভিডিঅ'টো খুব ভাল হ'ব আৰু এডভেঞ্চাৰ টাইপ হ'বগৈ তো আপোনালোকে শেষলৈকে চাব তো গাইজ আমি এতিয়া প্ৰায় বৰ্ণিহাট আহি পালোঁ তো আমি এতিয়া ৰখিছোঁ ইয়াতে তেলখিনি ভৰাবৰ কাৰণে তেলখিনি ভৰাই লওঁ আৰু মেইন কথাটো হ'ল বৰষুণ দিলে মানে ঘৰত ৰাতিপুৱাই বৰষুণটো দি আছিলে তো বৰষুণটো দিলে ইমান ভাল নহয় আৰু বস্তুখিনি আপোনালোকে মই মানে দেখুৱাব নোৱাৰিম যদি বেছিকৈ বৰষুণ দিয়ে আৰু বৰষুণ দিলে এটা কথা ভালো আকৌ মানে ধূলি বালিখিনি নোহোৱা হৈ যায় মানে বস্তুখিনি ক্লিয়াৰকৈ দেখা পোৱা যায় আৰু দূৰৰ বস্তুখিনিও যদি বৰষুণ নিদিলে মানে বহুত ধূলি বালি থাকিলে মানে ভালকৈ দেখা নাযায় আৰু তো সেইটো এটা ভাল আৰু বাকী গোটেই মানুহখিনিও নামি গ'ল কৈছে চবেই নিজৰ নিজৰ আৰু কোনোবা পেচাব কৰিব গৈছে কিবা কৰিব গৈছে তো তেলখিনি ভৰাই লওঁ তাৰপিছত আকৌ আমি ওলাই যাম ধুনীয়াকৈ गोली देखছে না পা এই বলে দেখা না পায় কোতল না ইয়া আমাৰ এজনৰ ভূমি কমি গৈ অৱস্থা নাই আৰু বহুতখিনি যাবলৈ আছে এই কিবা এখিনি পাৰ হৈছো হে কি কয় জেগাখিনি নাম আমি কি পাৰ হৈ আহিলো বোলে উমফু পাৰ হৈছো আকৌ বহুতখিনি যাবলৈ আছে এজনৰতো অৱস্থা নাই আৰু কেইজনৰ বা হয় বৰ্তমান এজনৰ হৈ আছে আৰু এইফালে কুঁৱলী চাগে এতিয়া অকণমান বৰষুণটো কমিছে বাৰু বৰষুণটো দি থাকিলে অলপ প্ৰব্লেম হ'ব আমাৰ ওলাবলৈ যদি বৰষুণটো কমে ভাল হ'ব কিন্তু বতৰটো বেয়া নহয় ভালেই আৰু ঘৰপৰা আহোঁতে বৰষুণ দি আছিলে এতিয়া অলপ কমিলে বাৰু এতিয়া আমি চুমেৰ নে কিবা পাৰ হৈছে বা বৰষুণে এখনি কোলা হৈ আছে দেখোন পুৰা একদম কোলা হৈ গৈছে চবফালে কোলা আৰু গোটেই ৰাতি বৰষুণে দি আছিলে ঘৰটো আৰু এতিয়া আকৌ কোলা হৈ আছে দেখিছেনে তো গাইজ আমি বৰাপানী আহি পালোঁ আৰু আমি নামিব নোৱাৰিম চাগে বৰষুণ দি আছে ন এইফালে আৰু নামিলেও আকৌ দেৰি হ'ব চাগে তো এয়া বৰাপানী লেক এইটো কিমান পানী হৈছে পানী হৈ আছে এখন বৰাপানী ব্ৰিজখন
বৰফ নহয় বা বৰা পানী এইটো জেগাটোৰ নাম বৰা পানী বা বৰষুণ দিলে নহয় নহ'লে চাব পাৰিলোঁ হয় যদিহে এইখিনি পানী এৰিব লগা হয় মানে আমাৰ অসমৰ অৱস্থা কি হ'ব আপোনালোকে অলপ ভাবি চাওকচোন পুৰা ব্ৰিজৰ লেভেলত হওঁ হৈ আছে মোৰ হিচাপত গোটেই নেৰে চাগে অলপকৈ এৰি দিয়ে চাগে পানী তথাপিও আমাৰ অসমত পানী হয় অলপ এৰিলেই পানী হৈ যায় তো গোটেইখিনি এৰি দিলেতো অৱস্থাই নোহোৱা হৈ যাব দিয়কচোন আমি শ্বিলঙত সোমাই গ'লোঁ এতিয়া তো আপোনালোক মই ভালকৈ দেখুৱাব নোৱাৰোঁ একো কাৰণ এই চাওক বৰষুণ দি আছে চবফালে বৰষুণ তো আমি ইয়াতে নৰখোঁ আৰু চিধা আমি এইফালে গুচি যাম আৰু মোৰ পাছফালে চাওক গোটেইখিনি টোপনি গ'ল ৰাতিপুৱা উঠিছে কাৰণে আৰু কেইটামানতো বমি কৰিতো অৱস্থাই নাই মোৰ অলপ গাটো বেয়া লাগিছে অকণমান তামোল খাব পালে ভাল আছিলে আৰু বাহিৰত যাবও নোৱাৰোঁ বৰষুণ দি আছে তো আমাৰ এটাও বমি কৰি পেলাই টোপনি গ'ল গায়ে বেয়া হৈছে তো চাই থাকিব আপোনালোকে আমি চিধা ইয়াতে নৰখোঁ আৰু চিধা আমি চেৰাপুঞ্জীলৈ যাম চেৰাপুঞ্জীলৈ কিমান সময় লাগিব এতিয়া আকৌ 1.5 ঘণ্টা লাগিব আকৌ চেৰাপুঞ্জীলৈকে তো ইয়াতে বৰষুণ দি আছে তাতে কি হয় বা চাওঁ বৰষুণ দিলেতো আৰু আজি দিনে বেয়া আছিল নেকি আমাৰ এইখন তামোলৰ দোকান দেখিছোঁ ৰ'ব অকণমান সেই আগলৈ গৈ পেলাই ৰখিলে তামোল এখন খাব লাগিব পুৰা বৰষুণ আৰু আমি আহিছোঁ এলিফেণ্ট ফলছত তো আমি ঘূৰি আহোঁতে অকণমান দেৰি হ'ব বুলি মানে ভাবিলোঁ ইয়াতে সোমাই পেলাই যাওঁ তো ইয়াতে আমাক এজনৰ 100 টকা ল'লে মানে 7জন মানুহ আহিছেতো 700 টকা লৈছে তো মই সেই আগতে আহিছিলোঁ 7 বছৰমান আগতে তেতিয়া মই বেলেগৰ লগত আহিছিলোঁ গম পোৱা নাই আৰু কিমান পইচা লৈছে কি লৈছে আৰু ইমান আইডিয়াও নাছিলে জেগাখিনি নামো নাজানিছিলোঁ তো আজি প্ৰায় 7-8 বছৰ পাছত আহিছোঁ তো চাই যাওঁ আজি ইয়াতে সোমাই যাওঁ তাৰপিছত আমি ডাইৰেক্ট চেৰাপুঞ্জীলৈ যাম আৰু আমাৰ পল্টনবিলাক চাওক কেইটামানটো বমি কৰি ফিউজ এইবিলাক আমাৰ হিৰইনবিলাক তো আমি এতিয়া এলিফেণ্ট ফলছলৈ যাম এলিফেণ্ট ফলছ পানী পৰি আছে গা ধুব নোৱাৰা ঠাণ্ডা পানী এই চোৱা মানুহ কিমান আছে চোৱা দেখিছা এই মানুহ কিমান ঘূৰি আছে দেখিছা তুমি যাবা নেকি তলত কেলে না পিছল আছে বা পিছল আছে তললৈ যোৱা এটা আছিল ব'লা মামা হাতত ধৰি লৈছো যা অ'কে মোৰ হাততে নেকি তো সেইটো আছিলে ফাৰ্ষ্ট ফল এইটো আমি ছেকেণ্ড ফলছ আছে তলফালে আৰু সেই আগলৈ থাৰ্ড ফলছ আছিলে আমি এতিয়া গৈ আছোঁ ছেকেণ্ড ফলছ Thôi. Rồi. এইটো হ'ল ছেকেণ্ড ফলছ আছিলে আৰু এইটো থাৰ্ড ফলছ তো আমি তললৈকে যাওঁ তো গাইজ এইটো মোৰ পাছফালে দেখা পাইছে আপোনালোকে এইটো হ'ল থাৰ্ড ফল আৰু সেইফালে প্ৰথমত দেখিছিলে এইটো ফাৰ্ষ্ট আৰু সেই তাৰ ওপৰতো ছেকেণ্ড ফলছ আছিলে এইটো হ'ল মানে থাৰ্ড ফল
তো আমি ইয়াতে বেছি দিন নকৰোঁ ইয়াতে কিবা অলপ চাহ পানী খাই পেলাই আকৌ আমি চেৰাপুঞ্জীলৈ যাব লাগিব কাৰণ আমাৰ দেৰি হৈ যাব আহোঁতে আহোঁতে তো সোনকালে গুচি যাওঁ আৰু আমি ঘূৰি অহা সময় ইয়াতে নোসোমাওঁ আৰু তেতিয়া আমি গুচি যাওঁ তো আমি মেইনলি আমি চেৰাপুঞ্জীহে যাব লাগিব তো আমি যাওঁ এতিয়া ওপৰলৈ আৰু গৈ পেলাই চাহ পানী খাওঁ তাৰপিছত আকৌ চিধা আমি চেৰাপুঞ্জীলৈ গুচি যাওঁ তো মানুহবিলাক ফটো উঠি আছে ঠিক আছে মোৰ ফালে চাওক ক'ৰ পৰা কি হৈ গ'লো মই সেয়া কি কয় ৰজা মানে দেই এইফালে এইফালে আকৌ এইফালে এই ৰাণী এইফালে এইফালে ৰজা তো আমি এতিয়া ড্ৰেছ লগাইছোঁ খাচী ট্ৰাইব ট্ৰেডিশ্যনেল ড্ৰেছ আমাৰ এইফালে ৰেডি আৰু একেবাৰে আৰু মই এইফালে আনি দেই এতিয়া আমি ফটো উঠিম আৰু সেইটো আমাৰ টিকলাটো নলগাই বোলে তো আমাৰ দিদি আছে দিদি আমাক ফটো উঠাব এতিয়া কেমেৰামেন চালা দেখা নাচাগে চব বস্তু দামেই বুলি 5 টকীয়া চিপছটো 10 টকা লয় তাকেতো 5 টকাটো 10 টকা 20 টকা 30 টকা 10 টকাটো 20 টকা 10 টকা এক্সট্ৰা আৰু ও বা ইয়াতে ফিল্ম শ্বুটিংবিলাক কৰি লৈ যায় আৰু না আমাৰ অসমীয়া ফিল্মবিলাক Esa. So guys, আমি আহি পালো এতিয়া লকটক আমি পাছফালে দেখা পাইছে আপোনালোকে লকটক ভিউ ভালকে দেখা নাপায় ন ইয়াতে উঠি পেলাই দেখাইছো এইটো চা পাছফালে কিমান মজা এটা ভিউ আছে চাওক এই দেখিছেনে ভিউটো চাওক আপোনালোকে বাস পাহাৰ চাওক বম বম পাহাৰ আৰু মাজতে সেইটো নদী একেবাৰে সৰু নদীৰ মাজত দেখিছেনে এফালে ডাঙৰ আৰু বৰষুণে দিয়ে নেকি ঠিক নাই আৰু এন্ধাৰ হৈ আছে দেন তো গাইজ এইটো ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিব লাগিব কাৰণ অলৰেডি বহুত দীঘল হৈ গৈছে তো নেক্সটটো ভিডিঅ' আমি কণ্টিনিউ একেলগে পাছত এইটো ভিডিঅ'ৰ পাছতে আমি আপলোড কৰি দিম তো আপোনালোকে চাব পাৰিব তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু চেনেলত যদি নতুন হয় কোনোবাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বাই বাই টাটা টাটা